বেক টু মাই ইউটিউব চেনেল চৌকাতে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চৌকাতে ভিডিঅ'টো চাই থাকক শেষলৈ, অকণো স্কিপ নকৰি। চৌকাত বলক এনেকুৱা ব্লগৰ টাইপৰ নহয়, আজি চৌকাত ৰাতি কৈছোঁ দেখিছে মানে ইয়াত আজি আমাৰ ইয়াত ভাওনা এখন আছে, ভাওনাখন দেখাবলৈ গৈ আছোঁ। চৌকাত বলক। A few moments later. ভাওনা জেগা পাই গ'লো, ডাইৰেক্ট আপোনালোকক ভাওনাহে দেখাম আৰু দেই। 15 minutes later. প্রথমে বিখরি জীব দেবী জানকীক অরণ্যর মাঝ স্বামী তাক কলো কাপোৰ কেইটা ধুব লাগিব সোনকালে। কাপোৰ ধোৱাটো বাদে তাই ঘৰখনত থাকিবলৈ সময় হয়। ক'ত সময় হ'ব, ক'ত সময় হ'ব? নৈ পাৰত গৈ এই পিলিঙা ডেকাৰ লগত এই গা ঘেলাই থাকিবলৈ সময় হয়হে। আহক আহক আজি তাই দিন বাপেকে হেকা। পাহৰি গলি নহয়, এনেদৰে নহব বুজিছ। একে খেদাই মাৰ ঘৰ বাপেৰ ঘৰ পাবিগৈ। কি শুনিব লাগে, কি শুনিব লাগে? তই মোক অকৰা পাইছ। তোক আজি মই দিম বাপেকে হেকা। তই গলি নাই মোৰ ঘৰ পৰা
ঠেঙৰ ওপৰত ঠেং গুচাব পাৰিব বুজিছ তুৰন্তে মোক হ'ব বাহিৰ
জন্মিলো মই দৈত্যৰ কুলত এই নিজ অধম কুলত ভাব বুলি হে মৰ্ত্যৰ মানৱ এই কপটীয়া সমাজে আৰু সেই জ্বলন্ত অগ্নিতি গীতাহুতি প্ৰদান কৰে ভুৱনবাসীৰে বন্দল উপস্থিতৰে কপটীয়ান্দক কতবাৰে কৰিলো পৰাক্ৰম কোনে ৰক্ষা কৰে ইন্দ্ৰক এই লবণৰ হাততে এবার বাকি মাত্র মর্তর মানব পারো অন্ধ তপস্বী গানে পতি খুদার চলামরে এতিয়াও হোৱা নাই বক্ষম কিমান খুদে মাৰো বিদ্যুপৰ বাৰে ঝড় ভয়ত স্বৰ্গ ৰক্ত আৰু পতন এই জগত হয় কম্পমান সেই বৰ্ষ কেনেদৰে চিত্ৰ অপমান পুত্র সাজু কৰা মোৰ চতুৰংগ বাহিনী হয় পিতা লৈ মোৰ চতুৰংগ বাহিনী চলাই দিওঁ এফালৰ পৰা বিশ্বামিত্ৰৰ আশ্ৰম মানৱৰ মহাযজ্ঞ কৰে এইজনে কিদৰে সি যজ্ঞ কৰে এইজনে বলা পুত্ৰ যাও আমি বিশ্বামিত্ৰক বিচাৰি বলক পিতা
কত ক্ষণে লবণ হইত ভাগরি পড়িলা কত ক্ষণে লবণ হইত ভাগরি পড়িলা রাম হরি রাম হরি ও হে আরে সর্বজনে রাম হরি সর্বজনে সর্বজনে ও হরি ও কপাল ফুলিল বুজিছ ঐ ৰজা ৰামচন্দ্ৰই ইমানবোৰ ৰচৰ মাজত তোকে বাছনি কৰি লৈছে বুজিছ গতিকে বল 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 দেৰি নকওঁ অষ্টমে দৈৰ্ঘ্যৰ বাবে তুৰন্তে অৰ্পণ কৰোঁগে বল 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 বল